ৰাজুমাক ৰাজুমাক চাহ পানী গিলাচ লৈ আহাচোন এই হেৰি নহয় এই ৰাজু ঘৰত আছেনে ৰাজু আছিলে চাহ মাতি দিয়া তাক ৰাজু গৈছো দেউতাই মাতিছে গৈছো ঠিক আছে কওকচোন দেউতা এই হেৰি এই কালিলৈ বাইৰক এই বস্তুকেইটা তই দি থৈ আহিব নোৱাৰিবিনে পাৰিম কিন্তু চাবি তই ৰাতিপুৱা সোনকালে যাবি আৰু সোনকালে ঘূৰিবি যদি সোনকালে ঘূৰিব নোৱাৰ তই নাহিবি তই তাতে থাকিবি ৰাজু ৰাজু তোৰ হ'ল না তই এই মোনাত বস্তু কেইটামান আছে বাইৰক দি আহিবি মই এইটো পইচা লওঁ আৰু অলপ লাহে লাহে যাবি আৰু দেৰি হ'লে তই আহিব নালাগে বাই গুৰিতে থাকিবি যা সোনকালে ঘূৰি আহিবি দেই ৰাজু ৰাতিপুৱা ৰাতিপুৱা ক'লৈ যাৱ এই বস্তু কেইটামান আছিলে বাইদেউৰ ওচৰত দি থৈ আহোঁগৈচোন ঠিক আছে তেতিয়াহ'লে তই গৈ থাক ভাইটি পালিহি বস্তুবোৰ মোকে দে বহ ইয়াতে তই মই ভাত বনাইছো তই ভাত খাই যাবি ভাতটো বাৰু খামেই এতিয়া মোবাইলটোকে দেখোঁ অলপ গেম খেলিলোঁ আৰু এয়া এই ঘৰৰ পৰা দেউতাই দি পঠিয়াইছে ল ভাইটি ভাত হ'ল খাহি এই টকাকেইটা ল ঘৰত কিন্তু নকবি আৰু এতিয়া লাহে লাহে ঘৰলৈ গৈ থাক সন্ধিয়া হ'ল পাই আজি যাব পাৰিবিনে নোৱাৰ যদি ইয়াতে থাক পাৰিম এখন ল কি হয় কোন হয় এইটো মই ৰাজু ঐ তই কি ভবল লাগিলি মোক আজি যাবলৈ দিয়ক মই আজিৰ পৰা এইটো বাটে নাহোঁ আৰু তোৰ ওচৰত কি আছে মোৰ ওচৰত অকলে সুধা মোনাটোহে আছে ঐ
তোক মোনা কথা সোধা নাই, পইচা কিমান আছে? মোৰ ওচৰত পইচা বুলিবলৈ অকল এইকেইটাহে আছে। সেইটো দে আৰু তই ইয়াৰ পৰা যা। নাই নাই, মই এইকেইটা পইচা আপোনাক দিব নোৱাৰিম। ইমান দেৰি হ'ল, ল'ৰাটো আহি পোৱাহি নাই। থাকেই নে আহেই নে একো ধৰিবই পৰা নাই। মোক কি হৈছিলে? কি হ'ব? তই ইমান ফুপাই ফুপাই আহিছ যে? সেইটা গছজোপাতে ভূত ওলাই বুলি কয় যে, সেইটো আজি সঁচা। চা বল বল, ভিতৰলৈ বল। তই ভয় খালি নি? আজিৰ পৰা তই সেই বাটত নাযাবি। উঠ, তই অকণমান বিচনাত শুই ল। ৰাজু, তোৰ ভাল হ'ব বোপাই, তই চিন্তা কৰি নাথাকিবি, ঈশ্বৰে ভাল কৰিব। ৰাজু, অ' ৰাজু। দাদা আহিছোঁ, বহ বহ। মই তোৰ খবৰটো পাই লৰালৰিকৈ আহিছোঁ। আচলতে তই যিটো ভূত বুলি ভাবিছিলি সেইটো প্ৰকৃততে ভূত নহয়। তেতিয়াহ'লে সি কি ভগৱান নেকি? চা, সি আচলতে এটা চোৰ। তাৰ যেতিয়া পইচাৰ অভাৱ হয় সি তেতিয়া এই বুদ্ধিবোৰ কৰে। বুদ্ধি মানে? তাৰ ঘৈণীয়েকে তাৰ কপালত এটা চকু আঁকি দিয়ে আৰু মুখত অলপ ছাই সানি দিয়ে। তাৰ পাছত সি মানুহক ভয় খুৱাই তাৰ পইচা আৰু বস্তু লৈ পলাই যায়। তেতিয়াহ'লে কাহিনী এইটোহে। হ'ব, তই এতিয়া বেছি চিন্তা কৰি নাথাকিবি, তোৰ ভাল হ'ব। মই এতিয়া যাওঁ দেই। গৰু আনিবলৈ যাওঁ নেকি? বৈ, এইয়া গৰুৱে কঠীয়াই খাই আছে, সোনকালে যাওঁ বৈ। এই ৰ কঠীয়া খোৱাকৈ নাই, সেইকণ পাছেগৈহে। অকণমান টাইম চৰি লওক, তাৰপিছত যাম আকৌ। তহঁতৰকেইটাক পালোঁ, ভালেই হ'ল পাই। কচোন বাৰু কি হ'ল? সেই বৰগছজোপা তলত যে ভূত ওলাই বুলি কয় মানুহে, সেইটো মিছা। গোটেই কথাবোৰ এবাৰ তই ভালকৈ বুজাই কচোন। বুজাবলৈ নাই, তহঁতি আজি মোৰ লগত ওলাবি, প্ৰেক্টিকেল ভূত দেখিবি সন্ধিয়া। যাম বাৰু, তাৰ আগতে গৰুকেইটা আনি লওঁ। সেয়া বেলি পৰিবলৈ হ'ল। তহঁতিকেইটা এইকণতে লুকাই থাকিবি। মই তহঁতক যেতিয়া চিঞৰি দিম তেতিয়া তহঁতি মোৰ ওচৰলৈ গুচি যাবি। কোনো তই? মই ৰাজু। তই যোনেই নহওক, বস্তু আৰু পইচা থৈ তুফান যা। মই আজি আপোনাক হাতে হাতে বস্তু দিম বুলি ভাবিছোঁ। তই মোক দেখিলে ভয় খাবি। মই ভয় নকৰোঁ, আপুনি ওলাই আহক। আজিৰ পৰা মই একো নকওঁ। মা কচম কৈছোঁ, তই যিটো কাম কৰিছ তই অতিপাত বেয়া গম জাননে? মই আজিৰ পৰা নকওঁ আৰু মোক এৰি দে। আজি তই যাৰ পৰা যি বস্তু লৈছিলি চব ঘূৰাই দিব লাগিব আজি।